আমি আজি ভিডিঅ' শ্বুট কৰিব আহিছিলোঁ ইয়াতে প্ৰেংক ভিডিঅ' প্ৰেংক ডান্স এইটোতো আপোনালোকে সকলোৱে দেখে ন কিন্তু ইয়াত তো নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে অসম তপন অফিচিয়েল। আজি আপোনালোকৰ মাজলৈ এনেকুৱা এটা ভিডিঅ' লৈছো যিটো ভিডিঅ' দেখিলে মানে আজি আমাৰ অসমখন নহয় আজি দিনক দিনে ধৰি ৰখাতললৈ গৈ আছে। অসমত থাকি অসমীয়াৰ মাজতে মাৰপিট চলিছে, অসমৰ মাজতেই ভেদাভেদ হৈ পৰিছে। ব'লা ভিডিঅ'টো ইমানে আৰম্ভ কৰোঁ। এনেকুৱা এটা ভিডিঅ' যিটো ভিডিঅ' দেখিলে মানে তোমালোকৰ মনত আঘাত লাগি যাব, দুখ লাগি যাব, লাগে। ভিডিঅ'টো লৈ আহিছোঁ আপোনালোককো দেখাম, ব'লা ভিডিঅ'টো চাই লওঁ এবাৰ। ভালে কৈছোঁ দেই, মিয়া পাতৰিব লাগিব। নাপায় বাৰু এইডাল লগাই আপুনি থাকিব নালাগে। আৰে অসমত থাকে অসমৰ মানুহ এটা কিহৰ ইমান অহংকাৰ? অসমত আছে যেতিয়া সকলোবোৰ অসমীয়াই হয়, ইয়াত কোনো বাংলাদেশী বুলিবলৈ নাই। অসমত থকা যিয়ে জনগোষ্ঠী হওক, বঙালী, অসমীয়া, খ্ৰীষ্টান, মুছলমান চব অসমীয়াই হয়। অসমত আছে যেতিয়া চব অসমীয়াই। এইজনে আকৌ আমাৰ জাতিৰ মাজত ভেদাভেদ কৰিবলৈ আহিছে। তো চাওকচোন কেনেদৰে মূৰৰ পৰা টুপিটো খুলি ৰাস্তালৈ পেলাই দিছে। এনেকুৱা এটা অহংকাৰ কিয় কৰিব লাগে? ঠিক অসমীয়া সমাজৰ যি ধুতিখন চবৰে সংস্কৃতি, এইখন চবেই পিনে অসমীয়া সমাজৰ বিষয়ে বিখ্যাত। এই ধুতি অসমীয়াৰ মানুহৰ লগততো এইটো হোৱা হ'লে কি হ'লহেঁতেন? কথাটো অলপ ভাবি চিন্তি চাব। মূৰৰ টুপিটো মূল্য কি আপুনি কি বুজিব? টুপিটো এনেদৰে ৰাস্তালৈ পেলাই দিব নালাগে। এজন অসমীয়া হৈ আপোনাৰ অসমীয়া পৰিচয় ভালদৰে দি দিছে, তেওঁ আকৌ জাতিৰ ভেদাভেদ কৰিব আহিছে, জাতি ধৰ্ম বিচাৰিব আহিছে, হিন্দু মুছলমান। অসমত আছে যেতিয়া সকলোবোৰ অসমীয়াই হয় আৰু সকলোবোৰ মিলি থাকিবই লাগিব। আৰু অসমত থাকি যেতিয়া অসমীয়াৰ মাজতে যদি এনেকুৱা অহংকাৰ হাই কাজিয়া চলি থাকে, তো জাতি ভেটি মাতি থাকি যাব কিন্তু মানুহ নাথাকিব। উঠি অহা ল'ৰাবিলাক এইটো এটা শিক্ষা দি থৈ গৈছে, টুপিটো খুলি ৰাস্তালৈ পেলাই দিছে। এনেকুৱা এটা কিয় কৰিব লাগে? অসমত আছে যেতিয়া সকলোবোৰ অসমীয়াই হয়। মই এজন হিন্দু ল'ৰা, গতিকে ভাবিব পাৰে আপোনালোকে যে মুছলমান মানুহলৈ কিয় মাত মাতিছে, কিন্তু মই এইটো কোনো মাত মাতিবলগীয়া কথা নহয়, এইটো ক'বলগীয়া কথা। আপোনালোকে নিশ্চয় নিজে দেখিছে টুপিটো কেনেকৈ পেলাই দিছে। অসমীয়া মানুহৰ যেনে ধুতিখন চবৰে সংস্কৃতি সকলোৱে পিন্ধে, সেইদৰে মুছলমানসকলৰ টুপিটো এনেদৰে পেলাই দিব নালাগে। অসমত যিমান মানুহ আছে সকলোবোৰ অসমীয়া হয়, যোনবোৰ বাংলাদেশী, বাহিৰৰ পৰা যোনবিলাক আহিছে সেইবিলাকক খেদক ন। অসমত থাকি কিহৰ হাই কাজিয়া ইমান? আৰু এটা যোৱাকালি এনেকুৱা এটা কাণ্ড হৈছে, যিটো মানে ল'ৰা দুজনে প্ৰেংক ভিডিঅ' বনাবলৈ গৈছিল। এই প্ৰেংক ভিডিঅ' বনাবলৈ যাওঁতে ল'ৰা দুটাক মানে মানুহবোৰে ধৰি পিনি মানে এনেকুৱা বেয়াকৈ পিটিছে, দেখি মানে খুবেই দুখ লাগি গৈছে। বৰ দুখ লাগিছে ভিডিঅ'টো সকলোৰে মনত। ব'লা ভিডিঅ'টো আপোনালোককো দেখাইছোঁ এবাৰ। এটা ক্লিপ আছে, ভিডিঅ'টো চাই লওক। পাইছিলোঁ ইয়াতে প্ৰেংক ভিডিঅ' প্ৰেংক ডান্স এইটোতো আপোনালোকে সকলোৱে দেখে ন কিন্তু ইয়াত প্ৰেংকটো তেনেকৈ কৰে ন, কিন্তু লাষ্টত বুজাই দিয়ে ভালকৈ। মই বুজাব চেষ্টা কৰিছোঁ কিন্তু শুনাই নাই মানে, একদম শুনাই নাই মানে। আৰু ল'ৰাকেইজনে বাৰে কৈছে আমি প্ৰেংক ভিডিঅ' কৰিব আহিছোঁ, প্ৰেংক ভিডিঅ' শ্বুট কৰি আহিছোঁ, কেমেৰা ষ্টেণ্ড দেখাই আছে, কিন্তু কোনো নুশুনে। এনেকুৱা যেন মানুহ নোলালে যে ইমান খোপা ভিতৰৰ মানুহৰ ভিতৰত এজনো যে কোনো কিহৰ কাৰণে এনেকুৱা এটা হৈছে, কোনো সুধা মানুহ নোলালে। সেইবাবে অসমখন আজিলৈকে বেছি ৰখাতলৈ গৈছে, হাই কাজিয়াবোৰ চলি হৈছে। এনেকুৱাবোৰ এক্সিডেণ্ট হৈ থাকে য'ত যে ইমান খোপা মানুহ থাকিলেও তাৰ মানুহত এজন মানুহ নোলায়, যিয়ে মানে মানুহজনে কি হৈছে কেছটো ভালদৰে সুধি কৰি নাচায়, চবেই মাৰপিট কৰিবলৈ চায়। ল'ৰাজনক ইমান বেয়াকৈ মাৰিছে, বেয়া দিছে, পুলিচ মাতিছে, মিডিয়া মাতি দিছে। সিহঁতে বাৰে কৈছে যে এইটো প্ৰেংক ভিডিঅ' শ্বুট কৰিছোঁ, প্ৰেংক ভিডিঅ' হয়, কিন্তু কোনেও তাৰ মাজত সিহঁতৰ কথা কোনেও নুশুনিলেই। এনেকুৱা এটা কৰিব নালাগে। আৰু সিহঁতৰ কথাটো ভুল আছে, গতিকে সিহঁতৰ প্ৰেংক ভিডিঅ' শ্বুট কৰিব গৈছে এনেকুৱা নিজান এটা ৰাস্তাত। ওচৰত পুলিচ থানা আছিলে যদি থানাত গৈ জনাব লাগে। আজি এটা এনেকুৱা কাণ্ড হৈছে, কাইলৈ এটা এনেকুৱা কাণ্ড হ'ব, তাৰ পিছতে এটা কাণ্ড হ'ব,
আপোনালোকক দেখি দেখি তাৰ পিছত উঠি অহা আমাৰ চামৰ ল'ৰাবিলাক ইহঁতেও এনেকুৱা এটা কাণ্ড কৰিবলৈ ল'ব। আমাৰ নজনালেও লগত ভাল এজন জনা শুনা মানুহ লগত লৈ ল'ব লাগে। সেইকাৰণে প্ৰেংক ভিডিঅ' কৰিবলৈ যাওঁতে তোমালোকেও যাতে ভাবি চিন্তি চাবা, এনেই ভিডিঅ' বনাব নাযাবা। যিহেতু এতিয়া অসমত যিটো পৰিস্থিতি হৈছে সকলোৱে দেখি আছে, কোনেও কাৰো বাবে চিন্তা নকৰে, অকল মাৰপিট কৰিব চায়। মাৰপিট হ'লেও কোনেও তাৰ মাজত কোনো এজন ভাল মানুহ নোলায় আৰু ওলাই নাহেই। আৰু মই এইবিলাক কথা কৈছোঁ হয়, ময়ো বেছি বয়সৰ ল'ৰা নহয়, মোৰ 21 বছৰ হৈছে। চ' মোৰ কথাবিলাক কোৱাত কিবাত ভুল হ'ব পাৰে, চ' আপোনালোকে শুধৰাই দিব যদি ভুল হৈছে কিবা কোৱাত। কাৰণ কিবা এটা ভুল হ'লে শুধৰাই দিয়াটো আপোনালোকৰ কৰ্তব্য, এইটো সকলোৰে কৰ্তব্য। কিবা এটা ভুল হৈছে, কোনোবা এটা নুবুজাকৈ কৈছে, নজনাকৈ কৰিলে একো নাই, জানি শুনি ভুল কৰাটো এটা ভুল। ইহঁতে নজনাকৈ যদি প্ৰেংকটো কৰিছিল, চ' সিহঁতৰ গাতে ভুল নাই। যদিও ভুল অলপ আছে, কিন্তু ওচৰৰ মানুহক জনাই প্ৰেংকটো কৰিব লাগিছিল। চ' ভিডিঅ'টো আজিলৈ ইমানতে শেষ। চ' সকলোৰে ভালদৰে মিলি থাকিবলৈ শিকা আৰু মিলিজুলি থাকা। অসমত আছোঁ যেতিয়া সকলোবিলাক অসমীয়া হয়, এনেকুৱা এটা হাই কাজিয়া যাতে নকৰে। চ' আজিলৈ বাই, জয় আই অসম। ¿Qué día no focó? Foco.